আছে তোৰ কৰ্মতহে অধিকাৰ আছে কৰ্মণ্যেৱাধিকাৰ আছে মা ফলেষু কদাচন দ্বিতীয় অধ্যায় 47 নম্বৰ শ্লোক গীতা তোৰ কৰ্মত অধিকাৰ আছে তই ক্ষত্ৰিয় হিচাপে এই চাৰিটা জাতিও ভগৱানে কৈছে মই কৰ্মৰ ওপৰত ভিত্তি কৰিহে সৃষ্টি কৰিছিলো ব্ৰাহ্মণ ক্ষত্ৰিয় বিষম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণে অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা ভগৱানে অৰ্জুনক কৈছে চাৰিটা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃজন কৰিছিলো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ব্ৰাহ্মণৰ কাম আছিল সম দম তপ শৌচম শান্তিৰ আৰ্যৱমেবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজ অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা মনৰ ওপৰত কণ্ট্ৰল ইন্দ্ৰিয়ৰ ওপৰত দমন পবিত্ৰতা সম দম তপ কায় মানবাণীৰ কষ্ট সহ্য কৰিব পৰা ঈশ্বৰ উপাসনাৰ কাৰণে তপস্যা সম দম তপ শৌচম পবিত্ৰতা শান্তি ক্ষমাভাৱ আৰ্যৱম সৰলতা জ্ঞান থিয়ৰিটিকেল নলেজ বিজ্ঞান ৰিয়েলাইজেশ্যন প্ৰেক্টিকেল এইখিনি 9টা গুণ যাৰ থাকিব সেইজন ব্ৰাহ্মণ বুলি কৈছিল ব্ৰাহ্মণৰ কাম হৈছে ব্ৰহ্মজ্ঞান লাভ কৰা আৰু আনক ইয়াৰ বিষয়ে কোৱা এইটো হৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় ধৰ্ম হৈছে তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ দিয়া শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম ঈশ্বৰ দানম ঈশ্বৰ ভাৱচ্চ ক্ষাত্ৰ কৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 45 নম্বৰ শ্লোক গীতা গতিকে ইয়াত ক্ষত্ৰিয় হিচাপে তোৰ ডিউটি হৈছে যে তই ধৰ্ম ৰক্ষা কৰিব লাগে আৰু তোৰ কৰ্তব্য কৰ্ম কৰিব লাগে কৰ্তব্য কৰ্মবিলাক কৰাক অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে আমি আমাৰ কৰ্তব্য কেনেকৈ কৰিম ভগৱানে কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা কোনোবাই ব্যৱসায় কৰিছে কৰক কোনোবাই চাকৰি বাকৰি কৰিছে কৰক কোনোবাই খেতি পথাৰ কৰিছে কৰক বেপাৰ বাণিজ্য কৰিছে কৰক একো ডাঙৰ কথা নহয় নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে ন প্ৰসিদ্ধেত অকৰ্মণি তৃতীয় অধ্যায় 8 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কৰ্ম বেলেগৰ দৃষ্টিত সৰু হ'ব পাৰে কোনোবাই হাঁহিব পাৰে আৰু এই সাধাৰণ শাক পাচলি বেপাৰ কৰি পেলাই পৰিয়াল চলাইছে একো লাজ কৰিবলগীয়া নাই তই সততাত আছ তোৰ কাম কৰি যা সততাত তোৰ কামটো কৰি যা বেলেগৰ দৃষ্টিত কোনে কি কৈছে এইটো বাদ দে তোৰ কৰ্তব্যটো কৰ কিন্তু কেনেকৈ কৰিবি প্ৰতিটো মুহূৰ্তত মোৰ কথা চিন্তা কৰি যা তেতিয়া তোৰ কৰ্মৰ বন্ধনে চুব নোৱাৰে অৰ্জুনক ক'লে যে তোৰ কৰ্ম কৰাতহে অধিকাৰ আছে ফলত তই ইচ্ছা নকৰিবি কৰ্মণ্যেৱাধিকাৰ আছে মা ফলেষু কদাচন দ্বিতীয় অধ্যায় 47 নম্বৰ শ্লোক অৰ্জুনৰ মনত ঢেৰ সংশয় আহি আছে কেনেকৈ সম্ভৱ এইবিলাক কেনেকৈ কৰিব বিভিন্ন প্ৰশ্নৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি গৈছে আৰু ভগৱানৰ এটাই লক্ষ্য হৈছে যে অৰ্জুনক কেনেকৈ মই গোটেইবিলাক বুজাই এক শৰণাগতি কৰিব পাৰোঁ কাৰণ মানুহৰ মূল যিটো লক্ষ্য অৰ্জুন মানে আৰ্যমেবচ অৰ্জুন যিবিলাকৰ অন্তৰ সৰল সেইবিলাকে হৈছে অৰ্জুন আমি জীৱবিলাক ভগৱানৰ লক্ষ্য এটাই হৈছে যে জীৱই যাতে পৰম আনন্দ যিটো বিচাৰি ফুৰিছে সেইটো যাতে পায় কেনেকৈ পাব আপোনালোকে জানি আচৰিত হ'ব বৰ্তমান পৃথিৱীত মানুহৰ সংখ্যা হৈছে more than 800 crore 800 কোটিৰ ওপৰত আছে কাৰো লগত কাৰো মিল নাই